আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকৰ কাৰণে এই মুখখন নিচেই নতুন। আপোনালোকৰ মাজৰ বহুতে মোক চিনি নাপায়, হয়, কিয়নো মই ইউটিউবত নতুনকৈ চেনেল এইটো ক্ৰিয়েট কৰিছোঁ আৰু এইটোৱে মোৰ প্ৰথম ব্লগ। মই প্ৰথমতে আপোনালোকক কৈছোঁ যে মোৰ এই চেনেলটো নতুনকৈ ক্ৰিয়েট কৰিছোঁ আৰু ব্লগটো ফাৰ্ষ্ট, গতিকে মই আপোনালোকক কিমানখিনি এণ্টাৰটেইন কৰিব পাৰোঁ সেইখিনি এতিয়াও নাজানো। ব্লগত কি কৰিম কি ক'ম সেইখিনি মোৰ বিশেষ আইডিয়া নাই, কিন্তু যিখিনিয়ে কওঁ বা যিখিনিয়ে কৰোঁ সেইখিনি আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল। যদি মোৰ ব্লগটো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটোত বহুত ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। গাইজ, এতিয়া বাজে আবেলি 4:30 আৰু এতিয়া মোৰ হ'ল চাহ খোৱাৰ টাইম। এইটো টাইমত চাহ খাব পাৰিলে মনটো ভাল লাগে নে কি? গতিকে মই চাহ বনালোঁ, মোৰ লগত আপোনালোকেও ব্লগ পাকঘৰলৈ চাহ বনাওক। तुझ में जान मेरी जाने कब गई, तुझ में दिन गए कब रातें कब गई, मुझको ना हुई खबर तेरा हुआ इस कदर कि रुका हुआ है तुझ पे ये सफर। এতিয়া আপোনালোকে মোৰ চাৰিওফালে চাব পাৰিছে, মই প্ৰকৃতিৰ এক ধুনীয়া পৰিৱেশৰ মাজত আছোঁ। চাৰিওফালে সেউজীয়া এয়া আমাৰ সেউজীয়া পথাৰ। ইয়াতে মই আবেলি টাইমটো অকণমান চাৰ তলত বহি অকণমান জিৰাও, ভাল লাগে। তাৰমানে ইয়াতে শান্ত এক পৰিৱেশ, মানুহৰ কোলাহল নাই, গাড়ী মটৰৰ শব্দ নাই, বহুত ভাল লাগে। যিহেতু আপোনালোকে মোক চিনি নাপায়, গতিকে মই মোৰ পৰিচয়টো আপোনালোকৰ ওচৰত দিব বিচাৰোঁ। মোৰ নামটো হ'ল সুনীতি তালুকদাৰ। মোৰ কোৱালিফিকেশ্যন হ'ল বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ। এতিয়া যদিও একো কৰা নাই, ঘৰৰ পৰাই জবৰ প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু লগতে মাৰ ঘৰুৱা কাম কাজত অকণমান হেল্প কৰি দিওঁ আৰু। যিহেতু ৰেগুলাৰ বহুত ব্লগ চাই থাকোঁ, সেইবোৰ চাই মোৰ ভাল লাগে, কিবা এটা অনুপ্ৰেৰণা পাওঁ যে ময়ো চাগে কৰিব পাৰিম, সেই বুলি ভাবি আৰু কৰিব আৰম্ভ কৰিলোঁ। সঁচাই বহুত ভাল লাগিছে ভিডিঅ'টো আৰম্ভ কৰি। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দুপৰীয়া 12:30 পৰা। গতিকে ভাল এটা এক্সপিৰিয়েঞ্চ লাইফত, বহুত ভাল লাগে। আজি মোৰ ভিডিঅ'টো কৰি এনেকুৱা লাগিছে মই ডেইলি ব্লগটো কণ্টিনিউ ৰাখিম। ভাবিছোঁ পুৱাৰ পৰাই ডেইলি আৰম্ভ কৰিম। যেতিয়া আৰম্ভ কৰোঁ আৰু ব্লগ যেতিয়া আৰম্ভ কৰিলে ধৰকচোন ৰেগুলাৰ যদি ব্লগ দি থাকোঁ, মোৰ আপোনালোকৰ লগত কথা হৈ থাকিব, মনটো ভাল থাকিব। ঘৰত এনে থাকিলে ধৰকচোন বৰ হৈ যায় নহয়, কিবা এটা কৰি থাকিব লাগে, ঘৰত এনেই থাকিব নালাগে। হিন্দী মে কহাৱত হে খালি দিমাগ শৈতান কা মানুহ, তাৰমানে দিমাগটো যেতিয়া কিবা খালী থাকে তেতিয়া বেয়া বহুত কিবা কিবি চিন্তা ঘূৰি থাকে, ভাল বেয়া বহুত কিবা কিবি ঘূৰি থাকে। ভালটো ধৰকচোন ভালে আৰু বেয়াটোতো বহুত বেয়া কিবা কিবি ঘূৰি থাকে। সেইবোৰ লৈ মই বহুত টেনশ্যনত থাকোঁ, ডিপ্ৰেশ্যনত থাকোঁ। গতিকে ভাবোঁ যে ব্লগটো আৰম্ভ কৰিলে অকণমান সময় ইয়াতে দিম, গতিকে ইয়াৰ পৰা ভালটো কিবা এটা পাম, সেই বুলি মই আৰম্ভ কৰিলোঁ। গাইজ, মই ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব, আপোনালোকৰ সন্মুখত আৰু ভাল ভিডিঅ'জ মই দিব পাৰোঁ, আপোনালোকক ভালদৰে এণ্টাৰটেইনৰ কাৰণে বিদায় লৈছোঁ আপোনালোকৰ পৰা। কালি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাম। টাটা।